অসমৰ ৰাজনৈতিক পথাৰত লাগিছে আউল অচিৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্তক দিছে পদত্যাগৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পাতিব পাৰে পুনৰ মুখ্যমন্ত্ৰী ৰাজগাদী ৰক্ষাৰ বাবে সঘনাই দিল্লীলৈ উৰা মাৰিছে হিমন্ত বিশ্ব শৰ্মাই যথোপযুক্ত চেষ্টা কৰিও সাক্ষাৎ পোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰ্ত সাপেক্ষে মুখ্যমন্ত্ৰীত্ব পদ ত্যাগ কৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা সৰ্বাদিলীপৰ বিপৰীতে পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী পতাৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ অচিৰেই ঘটিব পাৰে অসম ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন অতি শীঘ্ৰে মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে টোপনি হৰণ কৰা মুখ্যমন্ত্ৰী শৰ্মাই এই সংকেত লাভ কৰি সঘনাই দিল্লীলৈ তাঁতবাতি কৰিব ধৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ তাঁতবাতি কৰিবলৈ ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ লাভ নকৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সূত্ৰধৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ দিব খোজা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ লাভৰ বাবে পুনৰ দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে দুদিনমান পূৰ্বে বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিছে সূত্ৰটোৰ মতে উক্ত প্ৰতিবেদনৰ মতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিলে 2026 চনৰ বিধানসভাৰ নিৰ্বাচন বিজেপিয়ে পৰাস্ত হোৱাটো প্ৰায়ে নিশ্চিত এই প্ৰতিবেদন লাভ কৰাৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ নিৰ্দেশ দিছে অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই এই নিৰ্দেশ লাভ কৰি শীৰ্ষ নেতৃত্বক এক বিশেষ চৰ্ত আগবঢ়োৱা বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী শৰ্মাই সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াৰ বিপৰীতে বিজেপিৰ একান্ত অনুগত পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰস্তাৱক নাকচ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছে সূত্ৰটোৱে উল্লেখ কৰা মতে সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হ'লেহে 2026ত বিজেপিয়ে জয়ী হোৱাৰ সম্ভাৱনা আছে সেয়েহে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই স্থিতিৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সাক্ষাৎ বিচাৰিছিল যদিও সাক্ষাৎ নিদিলে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে বিফল মনোৰথেৰে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ কৰি অসমলৈ উভতি আহে কিন্তু পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবৰ বাবে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ দিবনে নিদিয়ে সেয়াহে লক্ষণীয় হ'ব উল্লেখ্য যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট ব্যতিব্যস্ত কৰি তুলিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী শৰ্মাই অতি নিকৃষ্ট ৰাজনীতি কৰাক লৈ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এনে সময়তে বিজেপিৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰীগৰাকীক পদত্যাগৰ নিৰ্দেশ দিয়া বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল বাৰ্তা 8